যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোনখন দেশক জনা যায়? উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰ। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? ইয়াৰ উত্তৰটো হ'ব 1946 চনত। সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল? উত্তৰ হ'ব ডক্টৰ সচিদানন্দ সিনহা। সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? উত্তৰ হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। সংবিধান সভাৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? ডক্টৰ বি.আৰ. আম্বেদকাৰ। ৰাষ্ট্ৰসংঘৰ জন্ম কেতিয়া হৈছিল? উত্তৰ হ'ব 1945 চনৰ 24 অক্টোবৰত। ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ হ'ব 24 অক্টোবৰ। বৰ্তমান ৰাষ্ট্ৰসংঘ সদস্য ৰাষ্ট্ৰ কিমান আছে? 193খন 193। ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা কালত ইয়াৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান আছিল? ইয়াৰ উত্তৰ হ'ব 51। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ হ'ব নিউয়ৰ্কত।